হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আজিৰ ব্লগটো অলপমান বেলেগ হ'ব। আজি মানে কালি জন্মাষ্টমী, তো মায়ে মানে কালি জন্মাষ্টমীৰ কাৰণে নামৰ প্ৰিপাৰেশ্যন কৰি আছে কালিৰ কাৰণে। চ' আজিৰ পৰাই কৰি আছে, তো আজিৰ পৰা প্ৰিপাৰেশ্যন কৰি আছে। আৰু সেয়ে তাৰে মানে ভিডিঅ' আপোনালোকৰ লগত এটা শ্বেয়াৰ কৰিলোঁ, প্ৰিপাৰেশ্যনৰ ভিডিঅ' এটা মানে শ্বেয়াৰ কৰিম। চ' মায়ে এতিয়া প্ৰিপাৰেশ্যন কৰিব নামৰ। চ' বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মায়ে এতিয়া মানে নাম গাব। হে প্ৰভু অ প্ৰভু পখিলো হৰণ, আমাক দয়া কৰা প্ৰভু তুমি নাৰায়ণ, শৰণ দিয়া হে প্ৰভু মুক্তি তনি স্পৃহ যিটো সেই ভকতক নমো ৰসময় মাগ ভকতি, সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজ হেন দেৱ যদুপতি, যাৰ ৰাম কৃষ্ণ নাম নামে ভৱ হিন্দু তৰি, পাৱে পৰম পাপী যত, সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰ হৃদয়ত, মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম, হৰি ৰাম বৰাহ শ্ৰীৰাম, বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ, তজু পাৱে কৰহ প্ৰণাম, তজু পাৱে কৰহ প্ৰণাম, তজু পাৱে কৰহ প্ৰণাম, কৰি মই তোমাক ভৰিয়ে, মই মোৰ মতি নাজানো তাৰ উপায়, ৰাম ৰাম হে মহাবলৱন্ত দুৰ্বাসনা ঘৰ হৰিয়ে, আমাৰ মন তেজিয়া দূৰ নাযায়, ৰাম ৰাম তোমাৰ মায়ায়ে মন মোহি আছে হৰিয়ে, অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নেপাওঁ, ৰাম ৰাম অভয়ী চৰণে শৰণ পখিলো হৰিয়ে, তুহা গুণ নাম ভকতি প্ৰদীপ চাওঁ, ৰাম ৰাম হে ভকতি মিনতি নাজানো প্ৰণতি হৰিয়ে, মত পৰে জ্ঞান শূন্যহীন মতি নাই, ৰাম ৰাম হে তুমি প্ৰভু কৃপাৰ সেৰ সাগৰ হৰিয়ে, দিয় মক তুহা পদ ছায়া তলে, ৰাম ৰাম হে। আপোনালোকে কেনে পালে প্লিজ কমেণ্টত জনাব। আৰু কওঁ কি কেনেকুৱা লাগিল জনাব, ভাল লাগেনে নাই আৰু কমেণ্টত জনাব। আৰু ব্লগটো ইয়াতে শেষ কৰিলোঁ। আৰু যদি ভাল লাগে মাৰ নামৰ ভিডিঅ'টো চাই, তেতিয়াহ'লে লাইক কৰি দিব। আৰু সদায় কোৱাৰ নিচিনা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে বাই বাই।